কাৰ্যসূচীটো আমাৰ সবনা কাৰ্যসূচী আছে আমাৰ অকণদাক আমাৰ মঞ্চত উদ্বোধন কৰিবৰ কাৰণে আমাৰ এখনি তাৰ আগতে আমি এখনি পোলাম গামোচাৰে আমি সবনা জনাব বিচাৰিছোঁ এয়া আমাৰ উদ্যোক্তা পালৰ পৰা আমি এখনি পোলাম গামোচাৰে আমি সবনা জনোৱা হৈছে এই আমাৰ মৰমৰ অকণদাক আমি আমাৰ কাৰ্যসূচীটো আগুৱাই নিবৰ বাবে অনুৰোধ জনাইছোঁ আহক সকলোৱে আহক পিঠাটো পাতি দিয়ক সকলোৱে হাত চাপি বজাব এয়া আমি অকণদাক মাইক্ৰফোনটো অলপ আগুৱাই দিছোঁ আমি তাত এবাৰ কৈ দিয়ক মঞ্চটো নমস্কাৰ আজি সন্ধিয়াৰ সাংস্কৃতিক সন্ধিয়াৰ আজি যি অনুষ্ঠানটো আগবঢ়াৰ কাৰণে আমাৰ খাওকুছি গোল্ডেন ক্লাব সমূহ সদস্যবৃন্দলৈ মোৰ ধন্যবাদ থাকিল লগতে এই মঞ্চখন অৱশ্যে সম্পূৰ্ণ হোৱা নাছিলে আমি সেইবাবেই অলপ অনুষ্ঠানবিলাক আমি পলমকৈ পাতিব লগা হৈছে যা নহওক তথাপিও যেহেতু আজিৰ এই সাংস্কৃতিক ফেশ্বন শ্ব' অনুষ্ঠানটোৰ জৰিয়তে আদৰুৱা হ'লেও এই ষ্টেচন আজি মুকলি কৰা বুলি মই ঘোষণা কৰিলোঁ আৰু বিশেষ নাই এই অনুষ্ঠানৰ বিষয়ে মোৰ ইমান এটা অভিজ্ঞতা নাই এতিয়া আৰু সিমানখিনি মই ক'ব নোৱাৰিম আৰু যিখিনি জানে নিশ্চয় আমাৰ আছে ভাইটিসকলক আৰু তেওঁ অলপ আপোনালোকক এই বিষয়ে দুই আষাৰমান ক'ব ধন্যবাদ অকণদাৰ কাৰণে জোৰদাৰ হাত চাপিব লাগে আৰু এই চুকতে আমি ঘোষণা কৰিলোঁ মঞ্চ উদ্বোধন কৰা হ'ল বুলি আৰু পিছৰ পৰ্যায়ৰ কাৰ্যসূচী আপোনালোকৰ আগলৈ লৈ আহিম সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়াব বুলি আমি আমাৰ উদ্যোক্তা ফালৰ পৰা আমি বিচাৰিছোঁ যাতে আপোনালোকে ষ্টাৰ্টিঙৰ পৰা যাতে আমি এণ্ডিঙলৈকে যাতে সম্পূৰ্ণ ইয়াত থাকি আমাৰ সহায় সহযোগিতা আগবঢ়াবলৈ আমি সম্পূৰ্ণ আশাবাদী সেই গতিকে ৰাইজ অলপ পিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব যিটো আপোনালোকে আগ্ৰহেৰে ৰৈ আছে খাওকুছি গোল্ডেন ক্লাবৰ উদ্যোগত এই বাকৰিত পোন প্ৰথমভাৱে এই কাৰ্যসূচী আমি হাতত লোৱা হৈছে গতিকে সকলোৱে আপোনালোকৰ দিহা পৰামৰ্শ পাম বুলি আমি আগ্ৰহেৰে ভাত চাই আছোঁ যাতে পিছলৈও যাতে এনেকুৱা কাৰ্যসূচী খাওকুছিবাসী ৰাইজে কৰিব পাৰে সেই গতিকে আপোনালোকে প্ৰেৰণা দিব বুলি আমি ইচ্ছুক যাতে আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে যাতে আমাৰ কাৰ্যসূচী সম্পূৰ্ণ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে আপোনালোকে ইয়াত থাকি যাতে আমাক দিহা পৰামৰ্শ দিয়ে আৰু মৰম চেনেহ দিয়ে তাৰ বাবে আমি উদ্যোক্তা ফালৰ পৰা আমি আশাবাদী সেই গতিকে ৰাইজ মঞ্চ আমাৰ উদ্বোধন হ'ল গতিকে পিছৰ পৰ্যায়ৰ কাৰ্যসূচী আমাৰ ৰাজুদাই দোহাৰ ক'ব আৰু এই চুকতে ৰাজুদাক মই মাইক্ৰফোনটো আগুৱাই দিছোঁ আমি ভাৰতৰে উত্তৰ পূৰ্বাঞ্চল বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিয়ে পৰিপূৰ্ণ আমাৰ এই অসম উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষ ভাৰতীয় সংস্কৃতি তথা লোক সংস্কৃতি ইমানেই সুকীয়া ইমানেই চহকী যে তাক লৈ আমি সকলোৱে গৌৰৱবোধ কৰোঁ আৰু সেইষাৰ কথা আজি জিলিকি উঠিছে আমাৰ এই মঞ্চত কিয়নো আমাৰ লগত আছে ভাৰতৰ বিভিন্ন প্ৰকাৰ বিভিন্ন ধৰণৰ সাজ পোছাক আৰু ইয়াৰ লগতে মই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ গ্ৰুমাৰ এণ্ড কোৰিঅ'গ্ৰাফাৰ মিষ্টাৰ মানস জ্যোতি গগৈ So ladies and gentlemen, please give it up for the one and only, the very dashing and handsome Mr. Manas Jyoti Gogoi. Boleh dengar apa pari?
lang monopa nesi pasi wan sukhe mon okado phola ha 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 ha. And to do the honor, could I please invite to the stage Mr. Sam? Bye bye, Bonnie, don't let me begin and go. Pura shit.